এবার গেট পেলো আমি। হ্যান্ডেলের দোকান লাগাবো তুই বাণিজ্য মেলাৰ ভিতৰত আমি সোমাই গ'লোঁ। চক বাণিজ্য মেলাত ইয়াতে একলি পিঠা চাহ বনাই আছে, ইয়াতে খাব পাৰিব, আপোনালোকে আহিব। ফুচকা বাণিজ্য মেলা, দোকান বহাৰৰ বাণিজ্য মেলাৰ আহিব বন্ধুসকল, আহিব 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 আহিব। पचास टका आइए दोस्तों, चलेगा इधर देखो भाई, देखो देखो अभी कारागार बाबू ने আমি কাঁহৰ বাচন বৰ্তনৰ সোমাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ কাঁহৰ বাচন পাব, আপোনালোকে আহিব, বস্তু চস্তু পাব বহুত। চাওক কি বলত দোকান বিভিন্ন ধৰণৰ কাপোৰ পাবয়ে। 150 উপহার কুপন। পয়সা আছে নাকি লাইন যাতে ধুনীয়া ধুনীয়া বস্তু হৈছে।
কাঠোরে কাঠোর ধুনীয়া ধুনীয়া কাঠৰ বিচনা ওলছে এইবাৰে বিয়া চিয়া পাতলি নিবা পাৰবি দে ইয়াৰ পৰা Cuman